হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাই আমি অসমীয়া ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি দুপৰীয়া সাজেৰে মই আপোনালোকৰ মাজলৈ আহিছোঁ আহকচোন আজি দুপৰীয়া সাজটোৰ কাৰণে মই কি বনাইছিলোঁ আপোনালোকক দেখুৱাওঁ আজি দুপৰীয়া সাজটোত মই মাটি দাইলৰ খাৰ বনাইছিলোঁ মাটি দাইলৰ খাৰৰ কাৰণে মই মাটি দালিখিনি কালি ৰাতিয়ে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া এটা কুকাৰত মাটি দাইলখিনি ধুনীয়াকৈ ধুই এটা আলুৰ সৈতে বইল কৰিবৰ কাৰণে দি দিম মাটি দাইলৰ খাৰখিনি মই যেহেতু কল খাৰেৰে বনাম সেইকাৰণে মই ইয়াত কল খাৰ ব্যৱহাৰ কৰিম আপোনালোকে সোডা খাৰো ব্যৱহাৰ কৰিব পাৰে এয়া মই জোখমতে এই বাটিটোৰে দুবাটি পানী দি দিছোঁ আৰু ইয়াত জোখমতে মই নিমখ দি দিছোঁ এখন চামুচেৰে 2 চামুচ নিমখ দি দিছোঁ নিমখ মই এতিয়াই দি দিছোঁ পিছত মই আৰু নিমখ ব্যৱহাৰ নকৰোঁ এতিয়া মই এখন চামুচেৰে 3 চামুচ কলখাৰ ব্যৱহাৰ কৰিছোঁ এইখিনি মই যোৱা বছৰৰে কৰি ৰাখিছিলোঁ এনেকৈ বটলত ভৰাই থলে গোটেই বছৰটোৰ কাৰণে খাব পাৰে কলখাৰ এতিয়া মই কুকাৰটোৰ হাফৰখন লগাই 3টা চিটি অহাৰ বাবে এইখিনি গেছত দি দিম আৰু 3টা চিটিতে ধুনীয়াকৈ মাটি দাইলখিনি সিজি যাব তাৰ পিছত মই বাকি কামখিনিও কৰি ললো সেইটো সময়তে চিটি অহা সময়তে এয়া আদা নহৰু পিয়াজ বিলাহী ইয়াৰ লগতে মোৰ মাটি দাইলৰ বইলখিনিও ধুনীয়াকৈ হৈ গ'ল এতিয়া এখন কেৰাহী পাতি লৈ কেৰাহীখন গৰম হোৱাত তাত জোখমতে তেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাত এতিয়া মই ইয়াত 1 চামুচ পাঁচফোৰণ দি দিম পাঁচফোৰণখিনি ফুটি অহাৰ পিছতে এটা মিডিয়াম সাইজৰ পিয়াজ মই কাটি ৰাখিছিলোঁ এই মিডিয়াম সাইজৰ পিয়াজটো ইয়াত মই দি দিম এই পিয়াজখিনি অকণমান সময় ৰঙচুৱা কৰাৰ পিছত ইয়াত মই থেতেলিয়াই লোৱা আদা নহৰু আৰু কেঁচা জলকীয়া 4টামান দি দিছোঁ আৰু ইয়াত এতিয়া থেতেলিয়াই লোৱা 1 চামুচ আদা নহৰু দি দিছোঁ আদা নহৰুখিনি আসলতে বহুত বেছি মিহিকৈ পিছা নাই থেতেলিয়াইহে লৈছোঁ এনেকৈ দিলে খাবলৈ ভাল লাগে এতিয়া মই ইয়াত কাটি ৰখা দুটা বিলাহী সৰু সৰুকৈ কাটি লৈছিলোঁ মিডিয়াম সাইজৰ দুটা বিলাহী কাটি লৈছিলোঁ এইখিনি ইয়াত দি দিম বিলাহীখিনি গলি যোৱালৈকে এইখিনি মই ভাজিব লাগিব মই যেহেতু মাটি দাইলৰ খাৰখিনি বইল কৰোঁতে হালধি দিয়া নাছিলোঁ গতিকে ইয়াত এতিয়া হালধি দি দিছোঁ এইখিনি 3 মিনিটমান সময় ভজাৰ পিছত ধুনীয়াকৈ গলি যাব ইয়াত দেখিছেনে ধুনীয়াকৈ গলি গৈছে বিলাহীখিনি এতিয়া মই ইয়াত বইল কৰি ৰখা মাটি দাইলৰ খাৰখিনি দি দিম এয়া মাটি দাইলখিনি কুকাৰতে ধুনীয়াকৈ সিজি গ'লেই আসলতে এতিয়া মই এক্সট্ৰা যোনখিনি পানী আছিলে খাৰত সেইখিনিও দি দিছোঁ আৰু ইয়াত অকণমান পানী এড কৰিব লাগিব যেহেতু আঞ্জাখন অলপ বেছি ডাঠ হৈছে ইমান বেছি ডাঠ হ'লেও খাবলৈ ভাল নহয় ইয়াত আৰু অকণমান পানী এড কৰিম আৰু এইখিনি 10 মিনিটৰ কাৰণে মই উতলিবলৈ দিম এয়া 10 মিনিটৰ পাছত মাটিমাহখিনি ধুনীয়াকৈ উতল আহি গৈছে আৰু এয়া আলুখিনিও ধুনীয়াকৈ গোটা হৈ আছে আলুখিনি ভাগি গ'লেও বৰ ভাল নালাগে মাটি দাইলখিনি ধুনীয়াকৈ সিজি গৈছে আলুখিনিও গোটা হৈ আছে গতিকে মোৰ মাটি দাইলৰ খাৰখিনি ৰেডিয়ে হৈ গ'ল ইয়াত এতিয়া মই অকণমান কটা ধনিয়া দি দিছোঁ কটা ধনিয়াৰ গোন্ধটো ভাল লাগে ধনিয়া অকণমান দি দিলে এতিয়া আমাৰ মাটি দাইলৰ খাৰখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল খাবৰ কাৰণে এতিয়া বলকচোন যাওঁ দুপৰীয়া সাজৰ কাৰণে মোৰ কাঁহীখন ৰেডি কৰি লওঁগৈ এয়া দেখিছেনে মই প্ৰথমতে ভাত দি লৈছোঁ আৰু এয়া আমাৰ টেষ্টি মাটি দাইলৰ খাৰ ৰেডি আজি মই মাটি দাইলৰ খাৰৰ লগত বনাইছিলোঁ ক'লা কচুথুৰি ভাজি
আৰু লগতে আছিল ভেন্দি ফ্ৰাই এয়া মাটি দাইলৰ আঞ্জাৰ লগত কিন্তু ৰঙালাও ভাজিকণ খাই খুব ভাল লাগে ৰঙালাও মই বুট মাহ দি বনাইছিলোঁ আৰু লগতে এয়া তিয়ঁহ আৰু পিঁয়াজৰ সালাড আৰু দি দিলোঁ এয়া তিনিটা ফ্ৰাই কৰি লোৱা শিঙৰা মাছ আপোনালোকে বাৰু শিঙৰা মাছ খাই ভাল পায়নে আমি কিন্তু বহুত ভাল পাওঁ এয়া আমাৰ দুপৰীয়াৰ থালিখন ৰেডি হৈ গ'ল অকণমান জলফাই আচাৰো দি দিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্টো কৰিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আহিম আপোনালোকৰ মাজলৈ তেতিয়ালৈকে সকলো ভালে থাকক সকলোৰে ভাল হওক ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈকে অশেষ ধন্যবাদ